অহা 2 দিনৰ ভিতৰতে আমি হায়াৰ এডুকেশ্যনত যেটো এনইপি অৰ্থাৎ 4 বছৰীয়া যেটো স্নাতক শিক্ষা ব্যৱস্থা তাকো আমি অহা মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ আগতে তাকো আমি নটিফাই কৰিম যাতে এপ্ৰিলত যেতিয়া আমি নাম ভৰ্তি কৰিব পাৰিম আমি 4 বছৰীয়া গ্ৰেজুৱেচন কোৰ্সৰ ভিতৰত আমি সোমাই যাব পাৰো যত ডিপ্লোমা থাকিব ডিগ্ৰী থাকিব এক্সিট আৰু এন্ট্ৰিৰ সুবিধা থাকিব আৰু এই স্ট্ৰাকচাৰ খেনি আমি এই বিত্তীয় বৰ্ষত নটিফাই কৰি লোৱাৰ লগে লগে নেক্সট বিত্তীয় বৰ্ষত আমি পাঠ্যক্ৰমৰ ডেভেলপমেন্ট অৰ্থাৎ পেডাগজি এণ্ড কাৰিকুলাম এই দুইটা ডেভেলপমেন্টৰ কাৰণে আমি কাম হাতত লম 2023 চন আমি লক্ষ্য বান্ধি লৈছো কিন্তু 2024 চনলৈকেও যদি যাব লাগে আমাৰ বিশেষ আপত্তি নাথাকিব